আজি আমাৰ ডনচি সমষ্টিত আমাৰ পোহৰাবাৰী প্ৰাইমাৰীৰ আণ্ডাৰত টোটেল UPPLৰ ফালৰ পৰা 180 জন অলৰেডি জইনিং হৈছে। এটা আমাৰ BPFৰ কাৰণে ভাল শুভ লক্ষণ। আমি আশা ৰাখিছোঁ আমাৰ BPFৰ কাৰণে যথেষ্ট এটা ভাল পদক্ষেপ। তেখেতসকলে যিটো UPPLত থাকি ভাল লগা নাই, যাৰ কাৰণে UPPLত থাকি তেখেতসকলে ভাল নালাগাৰ কাৰণে BPFৰ আদৰ্শ নীতি ভাল পায় তেখেতসকলে আমাৰ লগত যোগদান হৈ গ'ল। এতিয়া টোটেল তেখেতসকলে আমাৰ লগত ভালকৈ কাম কৰিম বুলি তেখেতসকলে আমাৰ লগত যোগদান কৰিলে। টোটেল আমাৰ ইয়াত ডনচি সমষ্টিত 70,799 ভোটাৰ্ছ আছে। এই হিচাপে আমাৰ জনসংখ্যা ফাৰ্ষ্ট ভোটাৰ্ছ আছে বড়ো, ছেকেণ্ড মেজৰিটি হিচাপে আমাৰ মুছলিম মাইনৰিটি, তেনেকুৱা ধৰণৰ কিছুমান নেপালী আছে, অসমীয়া আছে, চান্তালী আছে, বিহাৰী আছে, নেপালী আছে, বহুত সম্প্ৰদায় আছে। ইয়াৰ ভিতৰত আমি আপোনালোকক ক'ব লাগিব আমাৰ ডনচি সমষ্টিত BPFৰ বাহিৰে কোনো কম্পিটিশ্যন কৰিব নোৱাৰে। কাৰণ যথেষ্ট ৰাইজে সঁহাৰি দিছে। আমি ঠিক যেনেকুৱা ধৰণৰ সঁহাৰি পাব লাগিছিলে ৰাইজৰ মাজত গৈ তেনেকুৱা ধৰণৰ ৰাইজৰ পৰা যথেষ্ট ভোটাৰ পৰা আমি সঁহাৰি পাই আছে। আজিৰ ডেটত আমি ক'ব লাগিব বহুত সংখ্যা ভোট লৈ আমি এবাৰ জিতিব পাৰিম। ইয়াত কোনো আমাৰ কাৰণে ফেক্টৰ নহয়। UPPLতো ওচৰত আহিব নোৱাৰে, চাবিতালৰ ওচৰত আহিব নোৱাৰে। ক'ব পাৰে তেখেতসকলে আমি ভোট পাম বুলি, কিন্তু নাপায়। ৰাইজে বুজি পাইছে অলৰেডি। আপোনালোকক আমি জনাব বিচাৰিছোঁ, মানুহবিলাক কৈ আছে চাবিতালা AIDF ভাবি আছে তেখেতসকলে আমাৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে। বিগত 5 বছৰ আগত ৰবেট নাৰ্জাৰীক ভোট দি ৰাইজে বুজি পালে। ৰবেট নাৰ্জাৰীক জিতাই দি অলৰেডি ডনচি সমষ্টিৰ ভোটাৰ্ছে গম পাইছে, ৰাইজে গম পাইছে আমাৰ সি যেনেকুৱা ধৰণৰ 5 বছৰ উন্নতিমূলক কাম কাজ হ'ব লাগিছিলে। তেখেতে UPPL AIDF জিতি গৈ মোটামুটি সি অঞ্চলবিলাক যথেষ্ট পিছ পৰিছে। এই হিচাপে যথেষ্ট এবাৰ ৰাইজে বুজি পাইছে যিটো আমাৰ চৰকাৰ BPF আহিব, সেই হিচাপে সকলোৱে দলে বলে শিল দিল ভাঙি তেখেতসকলে আমাৰ লগত ওচৰত আহিছে। এতিয়া পৰিৱৰ্তনৰ শ্লোগান হৈ আছে বিভিন্ন ঘটনে, আপুনি ইয়াৰ সম্পৰ্কে কি কৰে? পৰিৱৰ্তনটো তেখেতসকলে ফাৰ্ষ্ট টাইম তেখেতসকলে সলনি কৰি লওক। তেখেতসকলে যেনেকুৱা ধৰণৰ মানে পৰিৱৰ্তনৰ কথা কৈ আছে, যিবিলাক ব্যক্তি তেখেতসকলৰ লগত কাম কৰি আছে, UPPLত যিবিলাক ব্যক্তি আছে তেখেতসকলে নিজে সলনি কৰি লওক। তাৰপিছত আমাৰ সেই অঞ্চলৰ কাৰণে ভাল চিন্তা কৰক। ইয়াত কোনো মানে পৰিৱৰ্তনৰ কথা নাহে। যথেষ্ট BPFে উন্নতি কৰিছে, ৰাস্তা ঘাট দালাং আৰু এই অঞ্চলৰ শিক্ষা অনুষ্ঠান স্বাস্থ্য কেন্দ্ৰ যথেষ্ট উন্নতি হৈ গ'ল। 15 বছৰ আগত কি অৱস্থাত আছিলে, BTC হোৱাৰ পিছত সেই অঞ্চলৰ কাৰণে যথেষ্ট উন্নতি হৈ আছে। ৰাইজে নিজে চকুৰে দেখি পাই আছে উন্নতি কি বস্তু বুজি পাইছে। এইটো কাৰণে ৰাইজে বুজি পোৱা নাই, তেখেতসকলে সলনি কৰিব পাৰে শ্লোগানটো। সেই হিচাপে ৰাইজে বুজি পালে তেখেতে অকল কোৱা কথাহে, ৰাইজে কেতিয়াও সলনি নকৰে, BPFকে আঁকোৱালি লৈছে। মই সকলো ডনচি সমষ্টিৰ ভোটাৰ্ছবিলাক এটা আহ্বান কৰিব বিচাৰিছোঁ, আমাক উন্নতি লাগে, আমাৰ উন্নয়ন লাগে, আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে। সেই যিমান শান্তি উন্নতি নিৰাপত্তা BPFে যথেষ্ট দি আছে। আৰু এইবাৰ 5 বছৰত যদি আহে BPFে যথেষ্ট আমি নিৰাপত্তা দিম, মাটিৰ সমস্যাটো সমাধান কৰি দিম। আৰু এই অঞ্চলৰ কাৰণে মই সকলো ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ, BPFক সকলোৱে আদৰণি লৈছে আৰু এই হিচাপে ৰাইজৰ এটা আস্থা বিশ্বাসত ৰাখি আমি ভাল কাম কৰিম বুলি ৰাইজক মই প্ৰতিশ্ৰুতি দিলোঁ।